নমস্কাৰ, ওয়েলকাম টু মাই চেনেল লিপিকাজ কিচেন। মই আজি আপোনালোকলৈ সান্দহ গুড়ি কেনেকৈ বনায় তাকে লৈ আহিছোঁ। সান্দহ গুড়ি অৱশ্যে সকলোৱে জানে, কিন্তু মই নতুন জেনেৰেশ্যনখিনিৰ কাৰণে এই ভিডিঅ'টি বনাবলৈ লৈছোঁ। প্ৰথমতে আমি চাউলখিনি বইল চাউল, যিটো আমি উখোৱা চাউল বুলি কওঁ অসমীয়াত, সেই উখোৱা চাউলটো 1 ঘণ্টা তিয়াই ল'লোঁ। তিয়াই পেলাই পানীৰ পৰা টুকি ল'লোঁ। টুকি লৈ এইখিনি 1 ঘণ্টা আকৌ ৰাখি দিলোঁ পানীটো সৰি যাবলৈ। আৰু তাৰ পাছত এতিয়া এইখিনি হ'ল। এতিয়া আমি ভাজিবলৈ লৈছোঁ। কেনেকৈনো ভাজিছোঁ চাওঁ আহকচোন। আপোনালোকে এটা জোখৰ বাতিত লৈ ল'ব। এইটো বাতি এনেকৈ আমি লৈ লৈছোঁ। লৈ পেলাই এতিয়া কেৰাহীত দি এনেদৰে ভাজিব লাগিব। যেতিয়ালৈকে আপুনি গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব। কিন্তু অলপমান গল্ডেন ব্ৰাউন নহ'লে, যদি হোৱাইট কালাৰে হৈ থাকে, পানীটো শুকালেও আপোনালোকে নমাই নিদিব, নহ'লে সান্দহটো খাবলৈ সিমান ভাল নহয় আৰু সান্দহখিনি বগা নিচিনা হৈ যাব। যদি গল্ডেন ব্ৰাউন কৰে তেতিয়াহ'লে সান্দহখিনি কালাৰটো খুব ধুনীয়া হয় আৰু খাবলৈও খুব টেষ্টি হয় আৰু চেণ্টটো ভালকৈ ওলায়। এতিয়া আমি এইখিনি ভাজি লোৱাৰ পাছত যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে আমি ৰাখি থ'ম। ঠাণ্ডা হোৱাৰ পাছত মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিম। এয়া আমাৰ এতিয়া সান্দহ ৰেডি হৈ গ'ল। আৰু আপোনালোকে নিশ্চয় এতিয়া নজনাবিলাকে গম পালে আৰু সান্দহ কেনেকৈ বনায়। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।